মই দতৰাখনেই তাৰমানে মোৰ আটাইতকৈ বিশ্বাসী ভাল বন্ধু তাৰমানে এখন নহ'লে থাকিব নোৱাৰোঁ আৰু দতৰাখনেই মানে মোক বিশেষকৈ জীয়াই থকাৰ প্ৰেৰণা বুলি মই ভাবোঁ আৰু সেইকাৰণে ভাল বন্ধু বুলি ভাবোঁ দতৰাখন যিকোনো সময়তে এইখনেই লওঁ আৰু দতৰা বজোৱা মোৰ নিৰ্দিষ্ট দিন মনত নাই তথাপি 20-25 বছৰ হ'ল আৰু মই এইটো অনুমানিক 7-8ত পঢ়ি থাকোঁতে শিকিছিলোঁ তেতিয়াৰ পৰা বজাই থাকোঁ আৰু হয় আছিলে হয় তাৰমানে আমাৰ গাঁৱতে এজন চন্দ্ৰ শইকীয়া বুলি মানুহ এজন আছিলে তেওঁ দতৰা বজায় আৰু মোৰো দতৰাখনৰ প্ৰতি খুব এটা মানে বজাবলৈ বিচাৰোঁ আৰু তেওঁৰ তাতে গৈ পেলাই অকণমান শিকিলোঁ আৰু সেই শিকাৰ মতে আজিলৈকে বজাই আছোঁ আৰু লোকগীত হিচাপে শিকা নাই ধৰক মানে মই গানবিলাক শুনোতো আৰু লোকগীতটো খুব ভাল পাওঁ তাৰমানে মই আৰু খুব ভাল পাওঁ কাৰণে তাক আওৰাই থাকোঁ আওৰাই আজিলৈকে এনেকৈ ধৰণে আৰু ভুলে শুদ্ধ গাই আছোঁ বাহিৰত তেনেকৈ গাবলৈ যোৱা নাই আৰু লোকগীতৰ প্ৰতি আচলতে আদৰটো অকণমান কম বুলি মই ভাবোঁ লোকগীতৰ মানে তেনেকুৱা অনুষ্ঠান পোৱা নাযায় চৰ্চাটো মোৰ সদায় থাকে মানে কাম বনৰ মাজত আজৰি সময়ত মই দতৰাখন লৈ পেলাই লোকগীতৰ চৰ্চা কৰি থাকোঁ ঘৰুৱাই কিছুমান অসুবিধাও আছে ঘৰৰ পৰা কাম বনৰ মাজত ওলাই যাবগৈ নোৱাৰি বাহিৰলৈ যিটো সময়ত যাব লাগিছিল সেইটো সময়ত যাব নোৱাৰিলোঁ গতিকে তথাপি এই বিষয়টো মোৰ ভাল পাওঁ কাৰণে চৰ্চাটো এৰি দিয়া নাই আৰু হয়তো গাই থাকিম আৰু নিশাও বজাওঁ মানে কামৰ মাজত কেতিয়াবা মই জিৰণি লওঁ যেতিয়া জিৰণি ল'লে মানে মই দতৰাখন লৈ বহোঁ আৰু ভাল লাগি যায় ভাগৰটো মৰি যায় মনটোও ভাল লাগে
মন যদি কেতিয়াবা বেয়া হয় তেতিয়াও দতৰাখন লৈ বহোঁ আৰু জিৰণি সময়তো মই দতৰাখন লৈ মানে চৰ্চা কৰি থাকোঁ। দতৰাত বিশেষকৈ মই কামৰূপী লোকগীত, কামৰূপী লোকগীত মানে আমাৰ গুৰুজনাৰ গান হওক বা প্ৰতিমা পাণ্ডেৰ দেহতত্বমূলক গীতবিলাক হওক, সেইখিনি বজাই মই ভাল পাওঁ।